তো গাইজ আপোনালোকে বাৰু ভূত বিশ্বাস কৰে নেকি? যদি নকৰে নকৰিলেও আজিৰ ভিডিঅ'টোত কৰি দিব, কাৰণ আমি দুইজন লগে আজি ৰাতি যাই আছোঁ আমি ভূত এটা বিচাৰিবলৈ। তো এতিয়া ফাৰ্ষ্ট জেগাখন চাই আহিম বাৰু, য'ত ল'ৰা এজনে মোক ইনভাইট কৰিছে। তো তালৈকে যাই আমি দেখুৱাই আছোঁ আপোনালোকক। তো মানে মই অলপ বাহিৰত আছোঁ, মই বৰ্তমান যাই লওঁ ঘৰলৈ, ঘৰত চাইকেল লৈ বৰকৈ চাই থাকক ভিডিঅ'টো। আমি আহি পালোঁ সেই ঠাইখন, যিখন ঠাইত মানে কি আছে, ইয়াতে ভূত আছে। ভূত মানে ৩-৪ দিনমান আগত বোলে ইয়াতে ছোৱালীজনী ছুইচাইড কৰিছিল। তো আপোনালোকক দেখুৱাই আছোঁ সেই ঠাইখন, আপোনালোকক দেখুৱাই আছোঁ। চাওক, এইটো ঘৰতে ছুইচাইড কৰিছিল বোলে। বিশ্বাস কৰা নাই? নকৰোঁ মানে গাইজ, ই মানে আগতে অলৰেডি এটা ভিডিঅ' বনাইছে, আৰু আজি ৰাতি মানে আমি দুইজন আহিম একেলগে, আমি দুইজন অকল এই মস্ত ঘৰটোত। এতিয়া বৰ্তমান আমি যাই আছোঁ এই ঘৰটোত কি আছে চাবলৈ। বল কিবা আছে নেকি? তো চুপচাপ কোনখিনি জেগাত ছুইচাইড কৰিছিল আপোনালোকক দেখুৱাই আছোঁ, সেই জেগাখিনিও দেখুৱাম। আৰু মোৰ অলপ ভয় লাগিছে, আৰু ৰাতি অহাৰ কথা আছে, আৰু আমি দুইজন অকল এই ঘৰটোত আহিম। আপোনালোকক দেখুৱাই আছোঁ সেই ৰুমটো, যোনটো ৰুমত ছুইচাইড কৰিছিল। মানে ভয়ো লাগিছে অলপ। আৰু গাইজ ইয়াতে এইটো ৰুমতে ছুইচাইড কৰিছিল ছোৱালী এজনীয়ে। আৰু এইফালে কিবা আছে নেকি চাবলৈ। মানে আমি ৰাতি আহিম, মানে 11-12টামান বজাত আহিম। যদি বহুত মানুহে কৈ থাকে মানে ইয়াত ভূত ওলাই, কিবা কিবি কৈ থাকে, আৰু আমি বিশ্বাস কৰোঁ নকৰোঁ সেইটো বেলেগ কথা। আৰু আমি আজি ৰাতি আহিয়ে গম পাম মানে ইয়াত ভূত আছে নে নাই। আৰু ৰাতি যদি কিবা দেখা পাওঁ আপোনালোকক দেখুৱাম, আৰু সঁচাকৈ ভূত আছে নে নাই। তই বিশ্বাস নকৰ ন? নকৰা। আজি বিশ্বাস কৰিবি আৰু নেকি? যদি দেখা পাওঁ আৰু আপোনালোকক দেখুৱাম যে বিশ্বাস কৰিম। আৰু ঘৰটো আপোনালোকক বাহিৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ ঘৰটো এইটোৱে হ'ল। তো আজি ৰাতি আহি পেলাই ইয়াত গম পাম বাৰু ভূত আছে নে নাই। আৰু সকলোৱে কৈ থাকে ইয়াত থাকে বুলি, আৰু আপোনালোকক আজি প্ৰমাণ কৰি দেখুৱাম যে 11টা বজাত আহিম। আজি 11টাত আহি বাকী 11টাত আহি জেগাটো দেখুৱাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো গাইজ এতিয়া মানে আপোনালোকক দেখুৱাম এই যে ঘৰটোত চিনেমেটিকটো চাই লওক। আপোনালোকে দিনৰ চিনেমেটিক আৰু ৰাতি চিনেমেটিকটো বেলেগ টাইপৰ দেখুৱাম, আপোনালোকে চাই লওক চিনেমেটিকটো। তো গাইজ এতিয়া চিনেমেটিকটো আপোনালোকে চালে, আৰু আমি ৰাতি 11টা বজাত আহিম বাৰু। কি দেখা পাওঁ নাপাওঁ বাৰু বেলেগ কথা এইটো, বাকী আহি চাম বাৰু। আমি ভয় নকৰোঁ মানে। ভয় লাগিব নেকি? ভয় নালাগে মানে আমি আহি চাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আমি আহি পালোঁ সেই ঠাইখন য'ত ভূত থকা বুলি কৈছিলোঁ। আৰু এতিয়া বৰ্তমান কেইটা বাজিল বাবু? 12:46। ভালকৈ চাই লওক গাইজ। আৰু 12:46 হ'ল, আৰু মোৰ কাষতে আছে সেই ঘৰটো য'ত ভূত থকা বুলি কৈছিলোঁ। তো আপোনালোকক ভয় লাগিছে। তো আপোনালোকক দেখুৱাম যে এই ঘৰটোতে আছিল। বাকী টৰ্চ আনিছোঁ গাইজ, মানে টাইমটো ভালকৈ চাই লওক। চাওক 12:46 হৈছে। বাকী আৰু তো আমি যাই আছোঁ বৰ্তমান। তাত আমি ভূত আছে নে নাই আজি বিশ্বাস ভালদৰে কৰিম। খুবেই ভয় লাগিছে মোৰো ভয় লাগিছে গাইজ। আপোনাৰ ৰুমটো ৰুমটো মানে মই আপোনালোকক দেখুৱাই আছোঁ ভালদৰে। তো গাইজ মানে এয়া আমি এই টৰ্চটো আৰু কি এখন আমাৰ বাহন আছে, আৰু আমি টৰ্চ মাৰি আপোনালোকক দেখুৱাই আছোঁ মই হেৰিটো। এয়া ঘৰটো চাওক। এয়া গাইজ এজন ছোৱালী ইয়াত ফাঁচি দিয়াৰ ৰেকৰ্ড আছে, আৰু আপোনালোকক দেখুৱাই আছোঁ যে এই ছোৱালীজনী সঁচাকৈ ফাঁচি দিছিল নেকি, সঁচাকৈ ভূত আছে নেকি আপোনালোকক দেখুৱাই আছোঁ। অ' মাই গড। ব'লা। ভয় লাগি আছে গাইজ। তো কিবা ভূত চুত আছা নেকি? টৰ্চ ধৰ ভাই, কিবা আছে নেকি ইয়াতে?
12টা বাজি গ'ল বৰ্তমান তোচোন আগত যোৱা ভাই টচ মাৰ কি চাই আছোঁ বৰ্তমান বাপৰে বাপ ভয়ো লাগে ওরে মালে আগত যোৱা ভাই টচটো মাৰ ভাই তো ভাই চাহাব তো গাইছ এইবিলাক চাওক ওরে মাইলা কিবা আছে যদি ভয়ো লাগে তো এফালে টচটো মাৰবি ভাই টচটো মাৰবি আহ এই ফুড বিচাৰি আহি পায় গাইছ ভয়ো লাগে তো ভাই চাহাব একো নাই গাইছ বৰ্তমানলৈ একো দেখা নাই বাৰু বাকী পিছত বাৰু কিবা দেখা পালে আপোনালোকক দেখুৱাম বাৰু তো আপোনালোকক দেখুৱাই আছোঁ আৰু ভালদৰে দেখুৱাই আছোঁ মানে এই 12টা বজাত আমি দুজন হয় না বাৰু আমি 12টা বজাত দুজন আমি ভিডিঅ' বনাই আছোঁ বৰ্তমান তো অলপ ভয়ো লাগিছে তো দেখুৱাই আছোঁ আপোনালোকক তো গাইছ বৰ্তমান মই যোনটো মানে এয়া ফাঁচি দিয়া ছোৱালীৰ কথা কৈছিলোঁ সেই ছোৱালীজনী ৰুমটো দেখাবলৈ গৈ আছোঁ বৰ্তমান কিবা আছে নেকি ভাই নাই একো নাইতো ভাই এইটো ৰুম আছিল নহয় ভাই ও ভাই কিবা আছে ভাই ও ভাই বল ভাই ও ভাই মৰলো ভাই ও গাইছ কিবা একদম কিবা এটা দেখুৱাইছোঁ কেমেৰাত আহিব পাৰে ও ভাই চাহাব এইটো ঘৰত আছলিকে ভূত আছে বুলি মানুহে কৈ থাকে আমি বিশ্বাস নকৰোঁ আৰু একবাৰ যাম বাৰু কিবা আছে নেকি ভাই তই যাবিনে ভাই যাম ভাই আৰু তাৰ ভয়ো লাগিছে গাইছ তো কিবা এটা দেখা পাইছোঁ আপোনালোক কেমেৰাত আহিব পাৰে আপোনালোক দেখুৱাম তো গাইছ কিবা মাতো শুনিছোঁ গাইছ তো আপোনালোক দেখুৱাই কিবা লৰিছে গাইছ ভাই সাহেব ও ভাই যাও ও ভাই তো গাইছ নৰ ভাই ও ভাই চাব লাগে এই তোৰ দেখিছে না সঁচাকৈ দেখাইছোঁ তাই তো গাইছ মানুহজনী এজনী কিবা এটা আছিল তাতে কাপোৰ বগা কাপোৰ পিন্ধি আছিল আৰু য'ত এইয়া দৰ্জা কেইখনমান লৰাই আছিল আৰু সেই দৰ্জা কেইখন লৰাই থকা আমি দেখা পাইছোঁ তো সঁচাকৈ গাইছ তো সঁচাকৈ ভূত আছে মানে ইয়াতে তো গাইছ ভাই সাহেব তো আপোনালোক দেখুৱাই আছোঁ চাওঁ ভাই টচটো দে ভাই তো গাইছ তো ভাই আৰু নাযাওঁ ভাই তো গাইছ নোৱাৰোঁ ভাই সঁচাকৈ ভূত আছে মানে ইয়াতে এইটো ঘৰতে তো আপোনালোকে সেই ক্লিপটো আৰু একবাৰ দেখুৱাম মই শ্ল' মোশ্যনত দেখুৱাম তো সঁচাকৈ ভূত হয় নে নহয় সঁচাকৈ ভূত আছে নে নাই তো আপোনালোকক দেখুৱাম তো এইখিনিয়ে আৰু কেনেকুৱা লাগিল এই তামান ভয় লাগছে গাইছ তো গাইছ সঁচাকৈ ভূত আছে মানে আমি ঘৰটোৰ ওচৰতে আছোঁ বৰ্তমান তেওঁ ভয় লাগিলেও আৰু বৰ্তমান আছোঁ তো গাইছ ইয়াৰ ছালো গুচি গৈছে ইয়াতে তো গাইছ মোৰ মানে ইয়াতে কাটিছিল গাইছ তো গাইছ চাওক এয়া মোৰ ছাল গুচি গৈছে মানে তো বিৰাট ভয়ানক জেগা মানে আছে নে বিশ্বাস কৰিবিনে কৰিম এতিয়া মানে সি কৈছিল যে দিনত বিশ্বাস নকৰোঁ বুলি কৈছিল তো এতিয়া বিশ্বাস কৰিছে সি তো সঁচাকৈ ভূত আছে তো আজিৰ পৰা নাহোঁ গাইছ ভূত আৰু নিবিচাৰোঁ তো বাহিৰত যাই আপোনালোকক দেখুৱাইছোঁ ৰ'ব ঠিক আছে গাইছ কিবা লৰিছে গাইছ তো গাইছ আপোনালোকে দেখা পালে সেই ভূত আছে নে নাই আৰু বাবু কেনেকুৱা লাগিল তামান ভয় লাগছে গাইছ ভয় মানে সঁচাকৈ ভয় লাগিছে আৰু বৰ্তমান আমি অলপ দূৰত আছোঁ ঘৰটোৰ পৰা আৰু বৰ্তমান 1টা বাজিল আৰু এই ভাইৰ এটা লিংক আছে আপোনালোকে চাই ল'ব ডিজিটিভ ব্লগ বুলি আছে গাইছ ব্লগ বুলি আছে অলপ ছাপোৰ্ট কৰি দিব তো এতিয়ালৈকে বাই গাইছ তো যাতে এনেকুৱা ভিডিঅ' বনাবলৈ আপোনালোকে চেষ্টা নকৰে আমি মানে বহুত ৰিক্সাত বনাইছোঁ মানে এই ভিডিঅ'টো তো বাই গাইছ বাই